সোমোৱাৰ পিছতেই মই চাইছোঁ চুমিত আজি পাছ সংখ্যা একেবাৰে নগণ্য। সেয়ে মই সোণাৰীলৈ গৈছোঁ, সোণাৰীলৈ গৈ সোণাৰী খবৰ কৰিছোঁ। সোণাৰীত গৈ থকা অৱস্থাত মই আজি দিনটো লক্ষ্য কৰোঁ যে সোণাৰীৰ বিশেষভাৱে চলিত বেটেৰী ৰিক্সাবিলাক আজি নাই। আৰু সোণাৰীত আজি জনবসতি একেবাৰে সেৰেঙা, কাৰণ আজি ঘূৰ্ণী বতাহ অহাৰ কথা আছিলে, সেয়ে হয়তো জনবসতিবিলাক সেৰেঙা। কিন্তু আমাৰ চৰাইদেউ জিলাখনৰ হয়তো কপালেই ভাল, এই ঘূৰ্ণী বতাহ নাহিলে। সেয়ে চৰাইদেউ জিলাৰ সকলো ব্যক্তি ঘূৰ্ণী বতাহৰ পৰা মুক্ত। তথাপি ক'ব নোৱাৰি, কালৰ কাল বিপৰীত কাল, হৰিণৰ চিলাকে বাঘৰ কাল। সেয়ে আজিৰ ডেটত বৰষুণো আহিবও পাৰে বা ধুমুহা আহিবও পাৰে। এই সকলো সাৱধানে থকাটো উচিত। ধন্যবাদ। লগতে বন্ধুসকল, আমি আজি এই তাৰিখত চোৱা উচিত যে সোণাৰী দোকানসমূহ সকলোবিলাক বন্ধ হৈ থকাৰ কাৰণে আমাৰ বিশেষ